So hello friends, I am Rahul and আপোনালোকে চাই আছে Assamese Cid Rahul. So friends, আজি মই আপোনালোকক লৈ আহিছো শিৱসাগৰত থকা ঐতিহাসিক ৰামখাপীঠ দেৱালয়লৈ. So friends, আপোনালোকক ৰামখাপীঠ দেৱালয়ৰ বিষয়ে দুআষাৰ মই কম বুলি ভাবিছো. ৰামখাপীঠ দেৱালয় বা দেওশাল শিৱসাগৰ জিলাৰ দিখৌমুখৰ দেওঘৰীয়া স্থিত এখন প্ৰাচীন ক্ষেত্ৰ. জনশ্ৰুতি মতে কালিকা পুৰাণ, দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড খণ্ড কৰাৰ ফলত এই শৱদেহৰ ৫১টা খণ্ড ভাৰতৰ ৫১খন ঠাইত পৰি শক্তিপীঠৰ সৃষ্টি হৈছিল। তাৰে এখনৰ নাম হৈছে ৰামখাপীঠ দেৱালয়। So friends, এয়া হৈছে মেইন মন্দিৰ আৰু মন্দিৰৰ ভিতৰলৈ আপোনালোকক সোমোৱাম আৰু সকলোবোৰ দৃশ্য দেখুৱাম। এতিয়া বৰ্তমান খোলা আছে আৰু So friends, আপোনালোকে কিছু দৃশ্য দেখিলে ইয়াৰ আৰু ইয়াতে পূজা পতা হয় আৰু পূজাৰ যদি মোৰ আগৰ কিছু ভিডিঅ' আছে সো আপোনালোকক মই তাৰে দেখুৱাই দিম আৰু আপোনালোকে চাই ল'ব যদিহে আছে আগৰ পূজাৰ ভিডিঅ'। কামাখ্যাৰ দৰে এখন ঐতিহাসিক পীঠ হৈছে ৰামখাপীঠ দেৱালয়। ব্ৰহ্মপুত্ৰৰ বুকুত যেতিয়া এই পীঠখন বিলীন হৈ পৰিছিল তেতিয়া বহু সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে যদিও শিলত খোদিত কেইটামান মূৰ্তি, বলি দিয়া কেইখনমান দা, শিলৰ প্ৰকাণ্ড মন্দিৰৰ টোপ উদ্ধাৰ কৰি এতিয়া দেওশালত সংৰক্ষিত কৰি ৰখা হৈছে। বহুতৰ মতে এই ৰামখাপীঠ দেৱালয় কছাৰী চুতীয়া আৰু বৰাহীসকলৰ দিনতে স্থাপন হোৱা। তাৰ পাছত বুৰঞ্জী মতে কেইবাশমান বছৰৰ পাছত দিখৌ নৈয়ে এই দেওশাল খহাই জলগৰ্ভলৈ সোমোৱাই লৈ যায় যদিও স্বৰ্গদেউ লক্ষীসিংহৰ দিনতে এই পীঠস্থানত পুনৰ উদ্ধাৰ হয়। সেই বৰ্ণনা অনুযায়ী এদিন স্বৰ্গদেউ লক্ষীসিংহই ৰংপুৰ কাৰেঙৰ পৰা ৰূপহী জাননী দিখৌ নদী হৈ ব্ৰহ্মপুত্ৰলৈ বুলি গৈছিল। কথিত আছে ঠাইত ৰামখা দেওশাল জলগৰ্ভত, সেই ঠাইত ৰজাঘৰীয়া নাওবোৰ আগ পিছ নোহোৱা হ'ল আৰু নাও বৈচাৰীসকলৰ মাজত হাহাকাৰ লাগিল। সেইদিনা ৰাতি স্বৰ্গদেউ সপোনত দেখিলে যে দিখৌৰ গৰ্ভত দেৱীৰ জাগ্ৰত বিগ্ৰহ আছে। পিছদিনা স্বৰ্গদেউ পূজা বলি বিধান উৎসৰ্গা কৰি দেৱীৰ বিগ্ৰহ উদ্ধাৰ কৰে। So friends, সেৱা কৰিলোঁ ভগৱানৰ ওচৰত সোনকালে চেনেলটোৱে 5K, 100K আৰু 1 মিলিয়ন সোনকালে হৈ যায় যাতে তাৰে আশা কৰিলোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ আৰু এনেকুৱা ধৰণৰ আপোনালোকে বহুতো ভিডিঅ' পাই থাকিব এই চেনেলটোত। আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। চ' যদি আপোনালোকে এই ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব বুলি আশা কৰিলোঁ। চ' ফ্ৰেণ্ডছ, বাই বাই।